নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। মই বৰ্তমান এখন চুমনিত আছোঁ আৰু এইখনেই হৈছে চুমনিখন, যিখনত থকাৰ আজিৰ পালভাগ পৰিছে। আৰু ইয়াতে দিনৰ ভাগত চৰাইবোৰে মুগা খাবলৈ আহে আৰু সেই চৰাইবোৰে খেদাৰ কাম আৰু বেলেগ কাম নাই। আৰু ৰাতিলৈ পকা ধৰিম আৰু পকা কেনেকৈ ধৰে সকলোবিলাকে আজিৰ এই ভিডিঅ'টোত দেখাই যাম। তো চুমনিত থাকি লৈ পিনি অকণমান আমনি লাগে, গতিকে ইয়াক লৈ আহিলোঁ। ই থাকিলে অলপ ভাল লাগে, হাঁহি উঠা কথাবিলাকত কৈ থাকে, সেইকাৰণে লৈ আহিছোঁ আজি ইয়াকো। আৰু এইয়া চুপুৱে তাৰ কাম আৰম্ভ কৰিলে, চৰাই পৰিছে নি চাবলৈ ধৰিলে। যদি চৰাই পৰে তেনেহ'লে এই গুলটি পাতেৰে শিল লৈ পিনি চৰাই খেদিব। নমস্কাৰ, মোৰ নাম দীপ বৰা। আজি মই কথা এটা ক'বলৈ আছোঁ। আজি চুমনিলৈ চৰাই মাৰিবলৈ আহিছোঁ। আজি ঘুমালি মুগা ধৰিব লাগিব। তাৰপিছত ভিডিঅ'টো চাই এনেকুৱা লাগিলে কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি সেই মুগা গছৰ তলৰ পৰা মুগা আহিছিলে, সেই মুগাখিনি ধৰি আনিছোঁ আৰু এইখিনি জুমা বুলি কয়। তো ইয়াৰ স্কুলৰ নামটো দীপ বৰা বোলে, কিন্তু আমি ইয়াক চুপু বুলি মাতোঁ, হয় নে নহয়? মোক ভিডিঅ' চোৱাই নোচোৱা? চাওঁ। কেনেকুৱা লাগে চাই? ভাল লাগে। কি ভিডিঅ' চাই পাইছা? স্কুলৰ এইবোৰ বৰ্ড চৰ্ড লিখাবোৰ চাইছোঁ। তাৰপিছত এইবোৰ চাইছোঁ আৰু সেইবোৰকে চাইছা? চাই ভাল লাগে? ভাল লাগে। মোবাইল কাৰ মোবাইলত চোৱা? মাহী ভাগৰ। মাহী মোবাইলটোত চোৱা? বৰষুণ দিয়াৰ বাবে আমিও গুচি আহিলোঁ এই টঙি ঘৰত বহিবৰ কাৰণে। আৰু ই বোলে গান এটা গাই শুনাওঁ বুলি কৈছে, গতিকে গান এটা গাব এবাৰ। নমস্কাৰ, মোৰ নাম দীপ বৰা। মই গান এটা গাম, ভুললৈ সেৱা কৰিব। মেঘেনিয়াই খোপাতে ক'ব নুফুলে পাৰি, মতে যেন হোৱা গান আমাৰে ঐ নাচনী, লাহে 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 কৈ আহা বিহু তলিলৈ, নাচ নাচনী সাজি কাজি বিহু তলি শুৱনি, বিহু তলি শুৱনি কৰি। বৰষুণ দিয়াৰ বাবে আমি এই টঙি ঘৰটোত বহি আছোঁ আৰু সেই টঙি ঘৰটোত ভাত খাবৰ কাৰণে ভাত চব্জি ৰান্ধি আছে। মানুহ গোটেইখিনি মুগা ধৰিবলৈ আহিছে। আজি মুগা ধৰি আৰু এইগৰাকী মোৰ মানুহগৰাকী, এইগৰাকীও আহিছিলে। বৰষুণ দিছে কাৰণে এই জুপুৰি ঘৰটোত ৰৈ আছে। আজি আমি পুখুৰীটোত কুচিয়া পালোঁ। কুচিয়া মাৰি পিনি বনালে, কুচিয়া মাংস, আলু, এইবোৰ পাত, এইবোৰ এনেকৈ ঢাকি লৈছে পাতখন। এয়া ভাত, আজি চবেই ভাত খাম। বেঙেনা, এইবোৰ বগৰী, নিমখ, পাত, পথাৰত ভাত খোৱা কাঁহী এইকেইখন। আজি ভাত খাব লাগিব। আমি চুমনিত আজি মানুহ ভিৰ আলহী আহিছে চুমনিলৈ। কথা এটা কৈ দিওঁ, আজি কি পালোঁ মই কি মানুহ আহোম কি বনালো বুলি ক'ব কৈছে। কি বনালো? কুচিয়া মাছ। মই নাজানো নহয়। আলু ন, কি আলু? সৰু সৰু আলুকেইটা নানিলি আৰু কণকেইটা আলু নাই ন, অকণ দুটা দিছোঁ মই দিলোঁ। অকণ অকণ আলু কিনে লৈ ল, সিপিনে গাখীৰ খোৱা। আৰু এইয়া আলু, বেঙেনা আৰু বগৰী। এয়া আমাৰ চুপু আৰু মোৰ বাবে, আমি কুচিয়া নাখাওঁ। এই বেঙেনা আৰু আলুকেইটা পিটিকিম আৰু আমি চুপুৱে মই এই পিটিকাৰে ভাত খাম।
পিতাই কঠুমাই মৰিমগে কঠুমাই মৰিমগে মই হায় পিতাই বৰবি আনিব হায় দেহা তাকে খাই মই পাহৰি যাম এই জানে কেটে সেইটো পুঠিছে এই বুঢ়ী হয় জানো নাই হায় পিতাই জ্বলা জুই ভিতৰত হায় পিতাই কিমান দিন থাকিম হায় পিতাই কাটি নপাহৰি যাম মই নদীব কিনা যাম আকৌ কি খাই আছে মাল খাই আছে নেকি মাল খাই আছে চুমনি দিয়াই চলি থাকে দিনত কি কৰি থাকিম খাই আছো কিবা কিবি ইমান খালে হয় বতৰ ডাৱৰীয়া হৈছে অকণমান বতৰ নাই আছে ঘৰৰ ভিতৰত সোমাই আছে খুব জানে সেইখিনি সেইখিনি জানে আৰু এষাৰ গাম মোক পাছত বুঢ়ী হয় নেকি কোনে আপুনি তই টাউনৰ নেটত দিবি আকৌ এয়া চুমনি এয়া এনে মুগা দেখিছে নহয় এনে মুগা এয়া মুগা এয়া চুমনি বুলি কয় এইবোৰ চব চুমনি বুলি কয় এইবোৰ চব চব মুগনি এনেকুৱা মনোহী হয় বুলি কয় মনোহী ভিডিঅ'টো এনেকৈ চাই ভাল পালে কমে শ্বেয়াৰ কৰি দিব মাজতে টিলিঙাটো বজাই দিব আমাৰ ইটিঙা ৰেডি হ'ল নেকি ইটিঙা ৰেডি হৈ গ'ল নেকি হৈ গ'ল এয়া এবাৰ এইটো আমাৰ ভিডিঅ' হয় এইটো ইমান ধুনীয়া এয়া ভাত খাই আছে আমাৰ তাইৰ নাম সেইজনী উচি হয় নাই উচি নামটো কি উচি কুচি কুইন হে মই উচি বুলি কওঁ এইজনী আমাৰ ৰজিয়া হাঁহি আছে এয়া ভাত খাই আছে ভাত এইখিনি মোৰ ভাত এইখিনি ভিন্ন মগৰ ভাত বুলি মুগা দেখিছোঁ ন মুগা এনেকৈ কৈ থাকে মুগা মুগা কৰি আছে এইপিনেও মুগা এইপিনে চব মুগাই আছে আৰু এবাৰ চবেই মুগা খেতিতে কৰিব লৈছে এবাৰ চবেই মুগা খেতি কৰি আমাৰ চব খাই একদম বহুত ভাল পায় ন মুগা একদম ভিটামিন বস্তু মুগা বেঙেনাৰ লগত খাই কিন্তু বহুত টেষ্টি লাগে ন মুগাৰ লগত মুগা লেটা ন মুগা লেটাৰ লগত বেঙেনা তেল এনেকুৱা মস্তি লাগিব হয় নাই এয়া হাঁহি আছে এয়া এতিয়া আমি এইবোৰ কৈ পিনে সামৰি দিওঁ এনে ভিডিঅ' জলকীয়া নাছিলে এইটো আনিলোগে বি জলকীয়া বীজ জলকীয়া নি বীজ জলকীয়া আজি আমাৰ খাই ভাল লাগিব ন চুপুৱে খাব পাৰিবি নাই মই খাওঁ পাৰিম মই বীজ জলকীয়া মোৰ প্ৰিয় হয় বীজ জলকীয়াটো তাতকৈ ডাঙৰ বীজ জলকীয়াতকৈ চবতকৈ কণ জলকীয়া আৰু বীজ জলকীয়া সমানে হয় নাই এনেকুৱা এটা থোৱা এইটো থোৱা এয়া এই দুইজনী আহি আছে একি বুঢ়ী আৰু আমাৰ মাহী আহি আছে একি বুঢ়ী বুলি কওঁ নাই আপোনাৰ নাম কি আছিলে আপোনাৰ নামটো কৈ দিয়ক মোৰ কথা কৈছে ন আপোনাৰ নামটো কিনো আপোনাৰ নামটো কি কৈ দিয়ক নমস্কাৰ কৈ দিয়ক নমস্কাৰ খন্দিলা গগৈ মই পঞ্চায়তৰ ছেক্ৰেটাৰী আৰু মই একেবাৰে ওপৰ নপাহলোঁ দে বিদায় আৰু পাছত কম ভাতকেইটা খাই লওঁ দেই খাই লওক টঙিনো ঘৰলে টেঙা টঙিনো ঘৰ টেঙা দেহা নহয় জ্বলা জুই টঙি ঘৰ লগা টঙিনো ঘৰ লগাই দাম জুই টঙিনো মোৰ দেহা নহয় জ্বলা জুই এতিয়া সকলোৱে ভাত খাই আছে আৰু মোৰ খাই হ'লেই যিমানখিনি ভাত লৈছিলোঁ গোটেইখিনি খাব নোৱাৰিলোঁ পিটিকাৰে মোৰ ভাত পেটলৈ নোসোমায় বেছি খাব নোৱাৰোঁ গতিকে গোটেইখিনি ভাত খাব নোৱাৰিলোঁ এইখিনি ভাত এৰি দিলোঁ নোৱাৰোগৈ আৰু খাবলৈ আপোনাৰ ঘৰত কোন আছে
চবৰ ককাই ভাই ইয়াতে এতিয়া এই ফটোৱে আমাৰ কলিজাজনীক খঙুৱাই আছে। খাই বৈ উঠিলোঁ। এতিয়া সি ছোৱালীজনী অকণমান খঙুৱাই আছে। কোনে চিট নকয় ৰঞ্জনা কোননো কোননো ৰঞ্জনা চিট নকয় মাৰি থাকিম মই যিমান ৰিচিভ নকৰো কোননো সেইজনী তাকে আকৌ কোননো আকৌ সেইজনী হে এনে কোননো সেইজনী কোননো ই যে এখন কাণত এপাত কাণফুলি পিন্ধি আছে, এই কাণফুলি পাত মোৰ মানুহগৰাকী হয়। মানুহগৰাকীৰ এখন কাণৰ পৰা খুলি লৈ পিনি সি পিন্ধি আছে। বাহ ৱাহ কোননো কোননো ৰঞ্জনা কি হয় মোৰ মূৰটো মালিচ কৰিবৰ কাৰণে সি ইউটিউবত চাৰ্চ কৰিছে কেনেকৈ মালিচ কৰে, আৰু ইউটিউবত চাৰ্চ কৰিবলৈ মোক মালিচ কৰি দিব। আহিলে নাই আছামিজ মালিচ এণ্ড মেন মেন কি হ'ল লাল নাই ধুনীয়াকৈ কৰ আকৌ এনেকৈ হ'লে এইটো মাছত ভাঙি দিবি মালিচ পেন কৈ আছো মই কি কৰি আছ মালিচ পেন মালিচ পেন মুড়া মালিচ পেন হে মুড়া মালিচ পেন বুঢ়া মালিচ পেন ক'ৰ পৰা শিকিলি মই চবৰে পাই এই মালিচ কৰা মানুহটো ক'ৰ পৰা আহিছে এইটো ৰজি মানুহ নহয় মালিচ যিটো কৰি আছে মালিচ পেনৰ যে চিলাপথত যে যেনেকৈ মানুহ যে টাপ যে মানে বনাই যে এনে মানে এইটো ভিডিঅ' বুলি কয় আপোনাৰ ঘৰ ক'ত মোৰ চিলাপথাৰ চিলাপথাৰ পঢ়ি আছে নে আপুনি মই পঢ়া নাই বেয়া পানী একদম ল'ৰা এটাই হ'ল হয় নেকি ল'ৰাটোৱে হ'ল ল'ৰাটোৰ নাম কি হে চুজ ফিউজ কি মানুহজনীৰ নাম কি মানুহজনীৰ নাম ৰূপা বৰালি ৰূপা বৰালি বৰালি নে ভৰালি ভৰালি সেইটো কথা আপোনাৰ ঘৰত মানুহ কিমান ঘৰত মানুহ কিমান এনেই ফাল্টু কেলৈ কৈছে আপোনাক ইমান সঁচা ইমান ডাঙৰ মানুহ ভালটো কৰিব নোৱাৰিম আৰু মই এই এতিয়া আমি খাই বৈ এতিয়া আমি ঘৰলৈ যাওঁ ঘৰলৈ গৈ এতিয়া আমি ঘৰত গৈ পিনি আমি কাপোৰ চাপোৰ সলামনে তাৰপিছত এতিয়া ভিন্ন চুমনি থাকিব মাহী থাকিব মাহী দুজনী আছে তাৰপিছত সন্ধিয়া সময়ত যাবগৈ আমি যাম দে এতিয়া বাই বাই মোবাইলটো আৰু মোবাইলটো পাহৰিছোঁ আমি যাম দে বাই বাই দেই এতিয়া ইহঁত ঘৰলৈ যাবগৈ, সন্ধিয়া হোৱাৰ আগতে যাবগৈ লাগিব। আমাৰ চুনুজনী আছে যে, গতিকে সিহঁতে যাবগৈ, মই থাকিম। আৰু এতিয়া একেবাৰে পকা আহিলে পকা কেনেকৈ ধৰিম তাকে দেখাম। তো এতিয়া সন্ধিয়া 7:30 বাজিছে আৰু এইয়া পকাবোৰ
গছৰ পৰা তললৈ নামিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া এইখিনি ধৰিব লাগিব। আৰু এনেকৈ প্ৰত্যেকজোপা গছতে নামিছে, গছ বহুত আছে, গতিকে ইয়াত আৰু আমি 3জন আছোঁ টোটেল পকা ধৰিবলৈ। বাবা আছে, মোৰ শহু দেউতা, আৰু এজন মহাদেউ আছে সম্বন্ধীয়, আৰু লগতে মই আছোঁ। গতিকে আমি 3জনে পকাখিনি ধৰিব লাগিব। কিন্তু পকাটো মই ভালদৰে ধৰিব নোৱাৰোঁ, গতিকে পকা কেনেকৈ চিনাক্ত কৰিব পাৰি সেইটো মই সুধি ল'ব লাগিব। অ' বা, এইখিনি চাই দেখিছোন পকা হয় নহয়? নহয়, এইফালে আহিছে এইখিনি, এইটো কেঁচা চাগে। পাবি সেইটো কেঁচা এই পকা খৰ খৰ কৰিছে নহয়, পকা নি এইটো খৰ খৰ কৰিছে, এনেকৈ সেইটো চুই চাব নহয়, এইটোকে এনেকৈ তোলে চা খক কৰি থিব, এইটো পকা। পকা কেঁচাটো কেঁচাটো কেনেকৈ কেঁচাটো মান নিদিয়ে, অলপ পাতলা টাইপৰ। পাতলা টাইপৰ হেৰি পৰি আছে। মই এই উঠোৱাকেইটা পকা হয় নহয় জানো? এইকেইটা ধুনীয়া এনেকৈ কৰি এনেকৈ লৈ লোৱা হাতৰ লগত। কোনকেইটা? সেইকেইটা ইয়াত থোৱাবিলাক এইখিনি পকা সেইকেইটা এতিয়া কেঁচা নাহে নহয়, অলপ দেৰিকৈ আহিব। ইয়াত মই তুলি থৈছোঁ এটা কেঁচা, এইকেইটা কেঁচা, এইটোত কেঁচা মই ওপৰমুৱা কৰি থৈছোঁ। এইটো চাওঁ, এতিয়া এনে তাই লাইন চাব, এনেকৈ টানিলে চাবি এইটো খক নকয়। তাকে এইটো এনেকৈ চেপি এনেকৈ ঢিলা কিমান ধুনীয়া, এনেকৈ নকৰিলে খক খক নকয়, পকাটো খক খক কৰিব। সেইটো পকিলে এইকেইটা পকা চাগে। ই আহিছেহে এইকেইটা চাওক, খক মাৰোঁ এতিয়া পকাকেইটা দেখোন কৰিব, দেখোন খক কৰিছে, এই যিটো খক খক কৰিব, হাততে উমাল চাওক, খক খক কৰিব। আমি কাৰণত বাৰী চাওঁ নামি আহিছোঁ, অকণমান ৰ'ব লাগে। নামি লওক তেতিয়া তো এতিয়া চিনিব পৰা হৈ গ'লোঁ পকা কেনেকুৱা হয়। পকাটো বোলে টানোতে খককৈ কৰে আৰু কেঁচাটো তেনেকৈ শব্দ নিদিয়ে, আৰু হাতেৰে মোহাৰি চালেও অলপ খক খক ধৰণৰ শব্দ এটা কৰে পকাবিলাকত। গতিকে এতিয়া পকাবোৰ ধৰি যাম আৰু। দুজোপা ধৰিবা ওপৰলৈ মাৰি নিদিবা, হেৰি খায় বৰ খায়। আহিছে নাই
বটিয়া থৈ তো এতিয়া পকা ধৰি আমি ঘৰ আহি পালোহি আৰু তাত হিচাপ কৰা নহ'ল চুমনিত, গতিকে এতিয়া হিচাপ চলি আছে আৰু ইয়াতে প্ৰায় 2000 মানৰ পকা আজি আহিছিলে। তো ইমানেই আছিলে।